বজাৰ পৰা আহোগৈ। সোনকালে আহিবা, দিনকাল বেয়া হৈ গৈছে। মা তুমি কিয় চিন্তা কৰা? চব বস্তু আনিব পাৰিবাতো? মই চব যোগাৰ কৰি দিম নহয়। দেউতালৈ দৰবকেইটা লৈ আহিম। মা মই গৈছোঁ। ভানু ভানু আছানে? ভানু মই টকাকেইটা বিচাৰি মহাজন ডাঙৰীয়া, টকাকেইটা সোনকালে লাগিছিলে, পাৰিলে আজি লাগিছিলে। নাই যোগাৰ কৰিব পৰা নাই। আপুনি দুদিনমান ৰৈ দিয়কচোন, মই টকাটো যোগাৰ কৰি আছো। মই গৈছোঁ, এই পইচাকেইটা পাম বুলিহে আহিছিলোঁ। পইচা দিয়াতকে মানুহবোৰ পইচা আকৌ ল'বলৈ টান দেই, ইমানকৈ আহিব লাগে, কিবা কি হয়। ভানু ভানু মহাজন ডাঙৰীয়া, বহকচোন বহক। মই বহিবলৈ নাই, মই টকাকেইটাহে বিচাৰি আহিছোঁ। যোগাৰ হ'লনে? আজিও যোগাৰ কৰিব নোৱাৰিলোঁ মহাজন ডাঙৰীয়া, দুদিনমান ৰখকচোন। সদায় দুদিনমান বুলি কৈ থকা কেতিয়া হ'ব আৰু? আহি মোৰ আমনি লাগিছে। লাষ্ট ৱাৰ্ণিং, ঘৰ মাটি বাৰী ভেটি বিক্ৰী কৰি হ'লেও মোক পইচাকেইটা যোগাৰ কৰি লাগিবই। লাষ্ট মই আহি আছোঁ, এইকেইদিনৰ ভিতৰত যোগাৰ কৰি থ'বা। এইকেইটা দৰৱ হ'বনে? হ'ব। আৰু 200 টকা লাগিব। মোৰ হাতত ইমান নাই নহয়। ৰ'বা মই দিছোঁ পইচা, এইটো লওক। মা মা পালাহি মাজনী? পালোহি। দৰৱৰ কাৰণে টকা কম হৈছিল মা। ফাৰ্মাচীতে ল'ৰা এজন বহি আছিলে, তেওঁ মোক সহায় কৰিলে মা। হয় নেকি? আজিৰ দিনতো মানৱতা আছে, মই আজিহে গম পালোঁ। দেউতাক বাহিৰলৈ নিও বল আছো জুপিতৰা। মাজনীও পানী খাওঁ লাগিছে, পানী অকণমান আনি দিয়া। আনিছো দেউতা। বাইদেউ মাজনী, মা ক'ত গ'ল বা? দেখা নাই। পাত ছিঙিবলৈ গ'ল। তুমি ইয়াতে বহাই।
অ' কিবা লিখি আছে? অঁ এইয়া ধাৰ অকণমান দিয়া আছিলে মানুহ এজনী, অ' তাকেই পোৱা নাই অ'। ইমান দিন হ'ল নহয়, গৈ গৈ আমনি লাগিছে। এই ভানু বুলি কোৱা আকৌ সেই মানুহজনী। ভানু নাই। সেই মানুহটো বেমাৰ বুলি ল'লে নহয় 30,000 টকা। এতিয়ালৈকে ঘূৰাই নাই দিয়া? অঁ এতিয়ালৈকে নাই পোৱা। কি যে হ'ব অ', নিদিলেও নহয় নহয়, উপায়ে নাই। বেমাৰতহে খুজিছে নে কি? হয় হয়। কি যে কৰিম। মাছ চাবা আকৌ। অঁ এনেকৈ ঠগে। এনেকৈ ঠগে। ধাৰলৈ দিম বুলি কয়, অঁ পাছত নিদিয়ে। অঁ মোকো তেনেকুৱাই কৈছে নেকি বাৰু? মই বুদ্ধি এটা দিব পাৰোঁ। অঁ দিয়াচোন। মানে কি কৰিবা, যে সিহঁতৰ টকাবিলাক অঁ তো দিব নোৱাৰি। হয় হয়। সিহঁতৰ ঘৰ মাটি বাৰী হ'লেও বেছি কিনি অঁ টকাখিনি লৈ লোৱা। সেইটোৱে কৰিব লাগিবতো। সেইটোৱে কৰিব। মই তোক কৈ থৈ আহিছোঁ, লাষ্ট ৱাৰ্ণিং দি থৈ আহিছোঁ অহাটো। মাটি ভেটি বেছি হ'লেও মোক পইচাটো যোগাৰ কৰি দিবই লাগিব, সেইবুলি কৈ থৈ আহিছোঁ। কি কৰে বা, তথাপিও এইটো লাষ্ট ৱাৰ্ণিং যেতিয়া সেইটোৱে কৰিব লাগিব, তুমি কোৱাটোৱেই। মই নিজেই বেচিব লাগিব নে কি? অঁ সেইটোৱে কৰা। সেইটোৱে কৰিম। পিছে তুমি কিবা কামত আহিছিলা? কামত নহয়, তাকে বহুত দিন অহা নাই যে, অঁ তাকে খবৰ খাতি লওঁ বুলি আহিলোঁ। ভালেই কৰিলা। ৰ'বা দেই, মই তামোল তামোল নালাগে বুজিছা, নালাগে। মোৰ এফালে যাব লাগে। অঁ মই গৈ থাকোঁ। গৈ থাকা? অঁ ঠিক আছে, অঁ যোৱা তেতিয়াহ'লে। অঁ। আমনি লাগিছে আজি, এমাহৰ পাছত কিবা হয়। ভানু, ভানু। অ' ডাঙৰীয়া, আহক ইয়াতে বহকি। পিছে মই বহিবলৈ অহা নাই, তথাপিও বহো আৰু। ভাগৰে লাগিছে ভাই। পিছে মই কি কাৰণে আহিছোঁ গম পাইছাই? টকাকেইটাৰ কাৰণে আহিছোঁ। মহাজন ডাঙৰীয়া, পিছে টকাখিনি যোগাৰ হোৱাগৈ নাই নহয়। যদি টকাখিনি দিব নোৱাৰা, এটা কাম কৰা, ঘৰ মাটি বাৰীখিনি মোৰ নামতে লিখি দিয়া। মহাজন ডাঙৰীয়া, আপোনাক যদি ঘৰ মাটি বাৰীখিনি দি দিওঁ, আমি ক'লৈ যাম, ক'ত থাকিম? মই সেইবিলাক নাজানো, মোক মুঠতে টকা লাগে। মই সকলোখিনি কথা গম পাইছোঁ, আপুনি চিন্তা নকৰিব। কিয় ডেকা ল'ৰা? টকাখিনি মই আপোনাক দি দিম, ইহঁতক দিগদাৰী কৰি নাথাকিব। মই টকাটো আপোনাৰ দুদিনমান পাছত দি আছোঁ। মোক টকাটো এতিয়াই লাগে, মই দুদিনমান নাজানো, মোক আজি লাগিবই। কি আপুনি কথাটো নামানেই নেকি? ই মোক মাৰিবৰ কাৰণে কিবা আনিব গৈছে নেকি বাৰু? পলাব লাগিব।